Hello guys, welcome back to my channel. আপোনালোকে চাই আছে বল অফ হ্যাপিনেছ। আজি মই আপোনালোকৰ কাৰণে এটা টেম্পটেটিং ৰেচিপি লৈ আহিছোঁ। এইটো হৈছে গাজ টেঙাৰ চব্জি। এতিয়া আমি গাজ টেঙা আচাৰ, পিটিকা, চাটনি বহুত খাওঁ নহয়নে? কেতিয়াবা তৰকাৰী খাই পাইছেনে? তৰকাৰীৰ কাৰণে মই প্ৰথমে গাজ টেঙাৰ আগৰ অংশখিনি কাটি ল'লোঁ। এয়া চাওক এনেকৈ কাটি লৈছোঁ আৰু আপোনালোকে মোহাৰি ল'ব অলপ পাৰে, অকণমান ভাঙি ল'ব পাৰে। অকণমান আদা নহৰু পেষ্ট ল'লোঁ, জলকীয়া দুটামান দিলোঁ আৰু গাজ টেঙা আৰু আলুখিনি বইল হ'বলৈ দিলোঁ। দুটা চিটি মাৰিলোঁ। এতিয়া কেৰাহী এখনত মই তেল গৰম কৰি পাঁচফোৰণ, আদা নহৰু পেষ্ট আৰু জলকীয়া দুটামান ভাজি ল'লোঁ। এইখিনি ধুনীয়াকৈ ভাজি ল'ব। এইখিনি ধুনীয়াকৈ লৰাই ভাজি হোৱাৰ পাছত আপোনালোকে এড কৰিব অকণমান জিৰা, ধনিয়াৰ গুড়ি, জলকীয়াৰ গুড়ি আৰু হালধি। এইটো এটা মই নতুন ব্ৰেণ্ড ইউজ কৰিছোঁ। খুব দেখাই আছিলে টিভিত। আমাৰ অসমৰে প্ৰডাকশ্যন নেকি, মই ভালকৈ চোৱা নাই। মই আনি পেলাই চালোঁ, টেষ্টটো ভালেই, আপোনালোকেও ইউজ কৰিব পাৰে। এই চব জলকীয়াৰ গুড়িখিনি দিলোঁ। জলকীয়া গুড়ি অকণমান মইতো কাশ্মীৰী ৰেড চিলিটো ইউজ কৰিছোঁ। সেইটো ইউজ কৰিলে কালাৰটো এনহেঞ্চ হয়, জ্বলাটো ইমান বেছি নহয়। কালাৰটো ভাল আহিবৰ কাৰণে মই দিলোঁ। গোটেইখিনি একেলগ কৰি মই ভাজিম। বেছি সময় নাভাজোঁ, কাৰণ বহুত সময় ভাজিলে যিহেতু পাউডাৰ মই ডাইৰেক্ট দিছোঁ, জ্বলি যোৱাৰ চান্স থাকে। সেইকাৰণে এই গোটেইখিনি একেলগ হৈ যোৱাৰ পাছত মই প্ৰথমে অকণমান গৰম পানী দিম, বইল কৰি লোৱা পানী, আৰু গোটেইখিনি মিলাই ল'ম। এয়া মই বইল কৰা পানী ইয়াতে এড কৰিলোঁ। এড কৰাৰ পাছত এতিয়া মই অকণমান সময় লৰাই দিম। লৰাই পেলাই 2 মিনিট মই উতলিব দিম। উতলোৱাৰ পাছত মই গাজ টেঙা আৰু আলু যিটো বইল কৰি ৰাখিছিলোঁ, সেইটো মই ইয়াতে এড কৰিম। এয়া চাওক মই ধুনীয়াকৈ এড কৰিলোঁ। এড কৰি লৈ ঢাকন মাৰি মই 5 মিনিটমান সিজিব দিম। এয়া চাওক 5 মিনিটৰ পিছত ঢাকন আঁতৰোৱাৰ পিছত কি ধুনীয়া কালাৰ, গোটেইখিনি মছলা একেলগ হৈ গৈছে। আলু, গাজ টেঙাত দেখিবলৈ কিমান সোৱাদ লাগিছে নহয়নে? আপোনালোকেও এই সোৱাদ লগা চব্জিখন বনাই খাব পাৰে। যদিহে মোৰ চেনেলটো চাই ভাল পাইছে, মোৰ ভিডিঅ'সমূহ চাই ভাল পাইছে, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এতিয়া মই এটা কাঁচৰ বাটিত প্লেটিং কৰিছোঁ। দেখিবলৈ চাওক কি ধুনীয়া হৈছে। গাজৰ যে এনেকুৱা চব্জি খাব পাৰি, মানুহে বিশ্বাসেই নকৰিব। আপোনালোকে এবাৰ বনাই খাই চাব আৰু মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। গৰমত খাওক, গাজ টেঙা খোৱা গৰমত উপকাৰী হয়, আৰু এনেকৈ এবাৰ খাই যাব। থেংকছ ফৰ ৱাচিং। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।